हेलो फ्रेंड माई यूट्यूब चैनल MS ब्लॉग आपनालोके मोर भिडिओ जिमान पारे शेयर करक और लाइक करक और कमेंट करक और सब्सक्राइब करक और बेल आइकन दबाई दियक मैं इतना गई आसो मानिकपुर केলৈ আহিছোঁ কিয় আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ মই আহিছোঁ এতিয়া মানিকপুৰ উপজিলা ঘোষণা দাবীৰ বাবে আমি এতিয়া একগোট হৈ কেনে আমি প্ৰচেছন কৰি আছোঁ আজি বঙাইগাঁও জিলাৰ দুখনকৈ উপজিলা ঘোষণা কৰা হৈছে যে সিজন গ্ৰাম আৰু অভয়াপুৰী পোৱা হৈছে আমাক সিজন গ্ৰাম নালাগে অভয়াপুৰীও নালাগে আমাক লাগে মানিকপুৰ উপজিলা ঘোষণা কৰিব লাগে আমার এটা মেসেজ যে মুখ্যমন্ত্রী ডাঙরিয়ার আমার দাবি যাতে মানি লয় আর আমাক উপজিলাখন ঘোষণা করে মহোদয় অসম চৰকাৰলৈ এখন আমি দাবী পত্ৰ প্ৰেৰণ কৰিব বিচাৰিছোঁ গতিকে সকলো সমদলকাৰী ৰাইজকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ সঞ্জীৱ ডাঙৰীয়া আমাৰ বেনাৰ সন্মুখত বিচাৰিছোঁ উপজিলা দাবী সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ ৰায় ডাঙৰীয়া বেনাৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ সঞ্জীৱ ৰায় ডাঙৰীয়া হয় ৰাইজ ইতিমধ্যে প্ৰথম পৰ্যায়ত মানিকপুৰ আৰু সমষ্টি পাইছিলোঁ কিন্তু আমি পৰৱৰ্তী সময়ত আমি মানিকপুৰ সমষ্টি নাপালোঁ আৰু ইয়াৰ লগে লগে আমি এটা বস্তু হেৰুৱাব লগা হ'ব পাৰে আমাৰ সেইটো হৈছে আমাৰ উপজিলা ইতিমধ্যে যিহেতু মানিকপুৰ মহকুমা কাৰ্যালয় ইয়াত দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ এখন অলপ সময় আছে আমাৰ হাতত মেমৰেণ্ডাম পুনৰ কিবা ইফাল সিফালৰ কাৰণে লৈ আহি আছে গতিকে এইখিনি সময় আমি একেলগে অতিবাহিত কৰোঁ কথা পাতি আহক শ্ৰদ্ধাভাজন ৰাইজসকল আই মাতৃসকল পোনপ্ৰথমে আপোনালোকক আটাইকে আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা ৰাইজসকল আপোনালোক সকলোৱে জানে যে মানিকপুৰ বহু আন্দোলনৰ পিছত মানিকপুৰক মহকুমা দাবী লৈ মানিকপুৰ মহকুমা ঘোষণা কৰিছে তাৰপিছত আমাৰ মানিকপুৰ সমষ্টি ঘোষণা কৰিলে কিন্তু কালৰ কুটিল গতিত আমি মানিকপুৰ মহকুমা মানিকপুৰ সমষ্টি দুয়োটাই হেৰুৱালোঁ এতিয়া আমি মানিকপুৰ সমষ্টিৰ সলনি আমি অভয়পুৰী সমষ্টিৰ ভোটাৰ হলোঁ অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰতিটো জিলাত এটাকৈ উপজিলা ঘোষণা কৰিব উপজিলা দিব গতিকে আমি অভয়পুৰী সমষ্টিৰ ভোটাৰ হিচাপে আমি অভয়পুৰী জিলাৰ কাৰণে যিটো উপজিলা ঘোষণা কৰিছে এই উপজিলাখন মানিকপুৰত হ'ব লাগে বুলি আমাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ শ্ৰদ্ধা ৰাইজসকল আমি এতিয়া হেৰুৱাবলগীয়া একো নাই আমি ক'লোৱে যে মানিকপুৰ মহকুমা হেৰুৱালোঁ মানিকপুৰ সমষ্টিও হেৰুৱালোঁ আমি এতিয়া অভয়পুৰী সমষ্টিৰ বাসিন্দা অভয়পুৰী সমষ্টিৰ ভোটাৰ আৰু এই ভোটাৰ হিচাপে আমি দাবী কৰোঁ যে মানিকপুৰত উপজিলাখন হ'ব লাগে এইটোৱে আমাৰ ফালৰ পৰা দাবী গতিকে আজি মানিকপুৰ উপজিলা দাবী সমিতিৰ তৰফৰ পৰা সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰৰ জৰিয়তে আমি তেখেতক জনাব বিচাৰিছোঁ যাতে মানিকপুৰক অতি সোনকালে উপজিলা ঘোষণা কৰে এয়ে মোৰ ক'বলগীয়া এই মুহূৰ্তত বিশেষ ক'বলগীয়া নাই আপোনালোকে বহুতো কষ্ট কৰি প্ৰচেছন কৰি আমি চাৰ্কুল অফিচ আহি পাইছোঁ গতিকে এতিয়া মেমৰেণ্ডাম দিয়াৰ সময় স্মাৰক পত্ৰ দিয়াৰ সময় গতিকে আপোনালোকক এই কষ্টৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মানিকপুৰ যে বঞ্চিত হোৱাৰ দিশত গৈছে এইটো অনুভৱ কৰিছে আৰু মানিকপুৰ যে প্ৰাপ্য মানিকপুৰৰ যে যোগ্যতা আছে
উপজিলাৰ ক্ষেত্ৰত এয়া মানিকপুৰবাসী ৰাইজে জানে আৰু যোগ্যতাৰ ভিত্তিতে মানিকপুৰৰ আন্দোলনৰ প্ৰতিশ্ৰুতিত আমাক চক্ৰ বিষয়াৰ কাৰ্যালয় মহকুমাৰ কাৰ্যালয় অসম চৰকাৰে আমাক দিছিলে গতিকে আমি যি মৰ্যাদা লাভ কৰিছো সেই মৰ্যাদাৰ পৰা যাতে অসম চৰকাৰে আমাক বঞ্চিত নকৰে আমি আশা ৰাখিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰে মানিকপুৰক পিছুৱাই যোৱাটো কেতিয়াও নিবিচাৰে হয়নে নহয় ৰাইজ মানিকপুৰ মহকুমা আমি পাইছিলো মানিকপুৰক এটা উপজিলা লাগে আৰু মানিকপুৰক উপজিলা নিদি অসম চৰকাৰে আমাৰ মানিকপুৰক কেতিয়াও বিশ্বাসঘাতকতা নকৰে হয়নে নহয় অসম চৰকাৰৰ ওপৰত বিশ্বাস আছেনে নাই আছেনে নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিশ্বাস আছেনে নাই হয় আমাৰ বিশ্বাস আছে আস্থা আছে অসম চৰকাৰে বিবেচনা কৰিব নিশ্চয় আমাৰ এই মানিকপুৰৰ ভৌগোলিক দিশত অসম চৰকাৰে এইখিনি সময়ত ভালকৈ অধ্যয়ন পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে যিহেতু মানিকপুৰ মহকুমা পাইছিলে মহকুমাৰ ক্ষেত্ৰত পৰিপূৰক যিসমূহ কাৰ্যালয় মানিকপুৰত ইতিমধ্যে স্থাপন হৈছে সেই পৰিপূৰক কাৰ্যালয়সমূহৰ জৰিয়তে মানিকপুৰৰ উপজিলা হিচাপে ঘোষণা কৰাৰ পৰ্যাপ্ত কাৰণ আছে গতিকে পৰ্যাপ্ত কাৰণ থকাৰ পিছতো মানিকপুৰ উপজিলাৰ পৰা বঞ্চিত হোৱাটো আমি নিবিচাৰো মানিকপুৰ এই প্ৰতিবাদী কণ্ঠ আপোনালোকে আজি একত্ৰিত হৈছে প্ৰতিগৰাকী ইয়াত মানিকপুৰবাসী ৰাইজে একত্ৰিত হৈছে এটাই অনুভৱ কৰিছে আমাৰ প্ৰাপ্য আমাক লাগে আমি আমাৰ মানিকপুৰত সকলো ধৰণৰ কাৰ্যালয় উপজিলাৰ সকলো ধৰণৰ কাৰ্যালয় মানিকপুৰ স্থাপন হোৱাটো সকলোৱে বিচাৰে হয়নে নহয় ৰাইজ হয়নে নহয় ৰাইজ যদি আমাৰ নহয় তেতিয়াহ'লে কি কৰিম আন্দোলন কৰিম যদি নহয় আন্দোলন কৰিম কি আন্দোলন কৰিম গণতান্ত্ৰিক আন্দোলন কৰিম অহিংস গণতান্ত্ৰিক শৃংখলাবদ্ধ আন্দোলন কৰিম মহাত্মা গান্ধী আমাক জাতি পিতা মহাত্মা গান্ধী আমাক আদৰ্শ দেখুৱাই গৈছে গণতান্ত্ৰিক যে আন্দোলন যেতিয়াই এখন দেশত ৰূপায়ণ হয় যেতিয়া গণতান্ত্ৰিক আন্দোলন হয় তেতিয়াই গণতন্ত্ৰ প্ৰতিষ্ঠা হয় গণতন্ত্ৰ কেৱল ভোটৰ জৰিয়তে প্ৰতিষ্ঠা নহয় যেতিয়াই গণতান্ত্ৰিক আন্দোলন হয় যেতিয়াই অহিংসা গণতান্ত্ৰিক আন্দোলন হয় তেতিয়াই এখন দেশত গণতন্ত্ৰ স্থাপন হয় আমি এই গণতান্ত্ৰিক পদ্ধতিৰে আজি এই দাবী জনাইছো আৰু এই দাবী লৈ আমাক সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰে আমাক আমাৰ মৰ্যাদা ঘূৰাই দিব বুলি আমি আশা ৰাখিছো হয়নে নহয় চাকিগছি আজি নমিব ওলাইছে আৰু সেইকাৰণে আমি ওলাই আহিছো একেলগে ওলাই আহিছো একেমুখে ক'ব বিচাৰো যে মানিকপুৰবাসীক অতি সোনকালে উপজিলা ঘোষণা কৰক হয়নে ৰাইজ হয়নে নহয় ৰাইজ হয়নে নহয় ৰাইজ হয়নে নহয় হয়নে নহয় ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মণিপুৰ আজি জাগিছে মণিপুৰ আজি ওলাইছে মণিপুৰ আজি জাগিছে মণিপুৰ আজি ওলাইছে জয় মণিপুৰ জয় মণিপুৰ ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ জনতা ভৱন দিছপুৰ কামৰূপ মেট্ৰ মাননীয় আয়ুক্ত মহোদয় বঙাইগাঁও জিলাৰ জৰিয়তে মাননীয় চক্ৰ বিষয়া কাৰ্যালয় বিষয়াৰ জৰিয়তে দিনাংক 14/9/2023 ইং খ্ৰীষ্টাব্দ মানিকপুৰ বিষয় স্মাৰকপত্ৰ প্ৰসংগ বঙাইগাঁও জিলাৰ বিলুপ্ত ঘটোৱা মানিকপুৰ মহকুমাক উপজিলাৰ স্বীকৃতি প্ৰদানৰ বাবে আবেদন মহাশয় মহাপুৰুষ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ জন্মস্থান তথা তেখেতৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত গোবিন্দ ভৱন গীতা সত্ৰস্থিত মানিকপুৰবাসী ৰাইজৰ নমস্কাৰ গ্ৰহণ কৰিব আপোনাৰ নেতৃত্বত চৰকাৰে অতি চমু কাৰ্যকালত ক্ষিপ্ৰতাৰে অসমৰ উন্নতিকল্পে সকলো দিশৰ প্ৰয়োজনীয় তথা চমকপ্ৰদ পৰিৱৰ্তনেৰে 100খন কৰি কেবিনেট অসমৰ বিভিন্ন স্থানত লগতে অসমৰ বাহিৰতো অনুষ্ঠিত কৰাই কেবিনেটৰ সিদ্ধান্তসমূহ কাৰ্যৰূপ প্ৰদানেৰে নজিৰবিহীনভাৱে অসমত আগুৱাই নিয়াৰ বাবে কৰা চেষ্টা ৰাইজৰ আশ্বস্ত কৰিছে এনেদৰেই শততম কেবিনেট সিদ্ধান্তৰ যোগেদি 4খন নতুন জিলাৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ 24খন মহকুমা বিলুপ্তি ঘটাই 81খন সমষ্টিক উপজিলালৈ উন্নীতকৰণৰ কৰি প্ৰশাসনিক দিশটো নতুন মাত্ৰা দিয়াৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে তাত ৰাইজে আদৰণি জনাইছে মহাশয় মানিকপুৰ মহকুমা বিলুপ্ত ঘটোৱা অধীনস্থ মানিকপুৰবাসীৰ বাবে অতি দুঃসংবাদ যে ঐতিহ্যমণ্ডিত সনাতন ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰ গোবিন্দ ভৱন গীতাস্থিত মানিকপুৰৰ ভৌগোলিক স্থিতিৰ দিশেৰে দৃষ্টি নিক্ষেপ কৰিলে মহাশয়ে অনুধাৱন কৰিব পাৰিব যে মানিকপুৰ সদৰৰ পৰা বঙাইগাঁও সদৰৰ পৰা মানিকপুৰলৈ দূৰত্ব প্ৰায় 45 কিলোমিটাৰ আৰু বঙাইগাঁও জিলাৰ মহাশয়ৰ চৰকাৰে নতুনকৈ ঘোষণা কৰা দুখন উপজিলা একেখন থানাৰ অন্তৰ্গত ক্ৰমে অভয়পুৰী আৰু সৃজনগ্ৰাম দুয়োখনৰ পৰা মানিকপুৰলৈ দূৰত্ব ক্ৰমে 60 কিলোমিটাৰৰ পৰা 65 কিলোমিটাৰ হ'বই মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 83খন গাঁৱৰ বাসিন্দাসকল প্ৰধানতঃ কৃষিজীৱী হোৱা হেতুকে মাটি বাৰী সম্পৰ্কীয় কাম কাজ
ক্ষেত্ৰত দূৰলৈ যোৱাটো কৃষিজীৱী তথা শিক্ষা দীক্ষাত অনগ্ৰসৰ লোকৰ বাবে জটিল সমস্যা হ'ব। তদুপৰি প্ৰশাসনিক দিশৰ ক্ষেত্ৰত মানিকপুৰত ইতিমধ্যে চৰকাৰৰ অনুগ্ৰহত মহকুমা পৰ্যায়ৰ বিভিন্ন কাৰ্যকৰী কাৰ্যালয় স্থাপন কাম কাজ চলাই থকাৰ লগতে দয়ালু মহোদয়ে মানিকপুৰত উপ কোষাগাৰ এতিয়াও প্ৰস্তাৱ দিছে। সেয়েহে দয়ালু মহোদয়ে বঙাইগাঁও সদৰ স্থানৰ পৰা নৱগঠিত ঘোষিত উপ জিলাক্ৰমে অভয়পুৰী আৰু শ্ৰীজংগামৰ পৰা মানিকপুৰলৈ হোৱা দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি মানিকপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা 83খন গাঁৱক সামৰি ইয়াক বসবাস কৰা দুখীয়া কৃষিজীৱী লোকসকলৰ সকলো ধৰণৰ সা সুবিধা পোৱাৰ স্বাৰ্থত তথা প্ৰশাসনিক দিশৰ সুচল ব্যৱস্থাৰ বাবে মানিকপুৰক উপজিলা হিচাপে ঘোষণা কৰি মানিকপুৰবাসী ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ আৰু ৰাইজৰ হৈ সমিতিয়ে মহোদয়ৰ সাক্ষাতৰ তাৰিখ আৰু সময় বিচাৰিছোঁ। সেয়া মহোদয়ৰ ওচৰত সৰল গোহাৰি। উপজিলাৰ ঘোষণাৰ পৰিপূৰক যিসমূহ আমাৰ চৰ্ত আছে, পৰিপূৰক যিসমূহ কাৰ্যালয় আছে, ইয়াত আমি কিছু লিপিবদ্ধ কৰিছোঁ। বঙাইগাঁও জিলাৰ সকলো দিশৰ পৰা পিছপৰা তথা মানিকপুৰক উপজিলাৰ মৰ্যাদা দিয়াৰ বাবে বৰ্তমানৰ আন্তঃগাঁথনিৰ লগতে অন্যান্য তথ্যসমূহৰ চমু আভাস মহোদয়ৰ জ্ঞাতাৰ্থে উত্থাপন কৰিলোঁ। 1 নম্বৰ, ঐতিহ্যমণ্ড পাঁচম মহাপুৰুষ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ দ্বাৰা মানিকপুৰত স্থাপিত সনাতন ধৰ্মৰ প্ৰচাৰ প্ৰাণকেন্দ্ৰ গোবিন্দসন গীতাসন্ত্ৰ মানিকপুৰত স্থাপন ইতিমধ্যে আছে। 2 নম্বৰ, মহাপুৰুষ জনাই পূৰ্বতে অবিভক্ত অসম বিধানসভাৰ বিধায়ক হিচাপে ৰাইজৰ প্ৰতিনিধিত্ব কৰিছিল। 3 নম্বৰ, তদুপৰি স্থানীয় প্ৰয়াত গোলক পাটগিৰিদেৱে এই অঞ্চলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰতিনিধিত্ব কৰাৰ সমান্তৰালকৈ অসম বিধানসভাত মন্ত্ৰিত্বৰ অলংকৃত কৰিছিলে। 4 নম্বৰ, ভৌগোলিক দিশৰ পৰা বঙাইগাঁও জিলাৰ আৰু বৰপেটা বৰ্তমান বজালী জিলাৰ সীমা সংলগ্নিত স্থিতিৰ বাবে মানিকপুৰৰ পৰা বঙাইগাঁৱলৈ 45 কিলোমিটাৰ, অভয়পুৰী শ্ৰীজংগামলৈ 60 পৰা 65 কিলোমিটাৰ দূৰত্ব, ৰাষ্ট্ৰীয় ঘাইপথ আৰু নাতি দূৰত পাতিলদহা ৰেলৱে ষ্টেচন থকা মানিকপুৰ সকলো দিশৰ পৰা পিছপৰা। 5 নম্বৰ, বিলুপ্ত ঘটোৱা মানিকপুৰ মহকুমা পৰ্যায়ৰ লোক নিৰ্মাণ বিভাগ, জলসিঞ্চন বিভাগ, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, পশু চিকিৎসালয় থকাৰ উপৰিও আমাৰ মানিকপুৰ অঞ্চলৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত গোলক পাটগিৰিদেৱৰ সময়ত মানিকপুৰ উন্নয়ন সদ্য কাৰ্যালয় স্থাপন, মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়, কেইবাটাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰে এটি শৈক্ষিক পৰিৱেশেৰে পৰিপুষ্ট অঞ্চল মানিকপুৰ। 6 নম্বৰ, বিভিন্ন চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান, ভাৰতীয় ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, মানিকপুৰ পাতিলদহা শাখা, অসম গ্ৰামীণ বিকাশ বেংকৰ লগতে বন্ধন বেংকৰ শাখা ইত্যাদি স্থাপনৰ জৰিয়তে অৰ্থনৈতিকভাৱে আগবাঢ়িছে মানিকপুৰ। এই বিত্তীয় প্ৰতিষ্ঠানবোৰৰ সৈতে খাপ খুৱাই বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰী, শিক্ষক তথা ৰাইজৰ সুবিধাৰ্থে এটি উপ কোষাগাৰৰ স্থাপন হৈছে। ইতিমধ্যে 7 নম্বৰ, মানিকপুৰ ৰাজচক্ৰৰ অধীনস্থ 83খন গাঁৱৰ ৰাজহ সংগ্ৰহ আৰু মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ মানিকপুৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ দ্বাৰা সমাপন হৈ আছে। আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ আগত মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 12টা গাঁও পঞ্চায়ত 83খন গাঁৱৰ মুঠ জনসংখ্যা আছিল প্ৰায় 1,25,608 জন। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত উক্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহ বিভক্ত হৈ ক্ৰমে অভয়পুৰী শ্ৰীজংগাম আৰু বঙাইগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত হয়। 8 নম্বৰ, অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টনৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। এইখিনি আমি মহোদয়ৰ জ্ঞাতাৰ্থে আমি লিপিবদ্ধ কৰিছোঁ। সভাপতি ভূপতিৰঞ্জন গোস্বামী, মহিধৰ ৰায় সম্পাদক, মানিকপুৰ উপজিলা দাবী সমিতি। ধন্যবাদ। স্মাৰক পত্ৰখিনি ৰাইজৰ জ্ঞাতাৰ্থে পাঠ কৰি দিছোঁ আৰু স্মাৰক পত্ৰখিনি আমি আনুষ্ঠানিকভাৱে আমাৰ আজি এই কাৰ্যসূচীত উপস্থিত থকা মানিকপুৰৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ জৰিয়তে, বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকলৰ জৰিয়তে আমি অৰ্পণ কৰিব বিচাৰিছোঁ মাননীয় চক্ৰ বিষয়া বাইদেউৰ হাতত। স্মাৰক পত্ৰখিনি প্ৰেৰণ কৰাৰ বাবে জমাই দিব পৰা যায়। আমাৰ চক্ৰ বিষয়া বাইদেৱে আমাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিছে আৰু ৰাইজক উদ্দেশ্যে দুআষাৰ মন্তব্য দিবলৈ অনুৰোধ জনাইছোঁ। চেনেল থ্ৰুৱেদি মই পঠিয়াই দিম আৰু মই ভাবিছোঁ যে চৰকাৰেও চকু দিব কথাটোত, আপোনালোকে যি দাবী ৰাখিছে। শনিবাৰ পিছবেলা 3টা বজাত বজাৰগৃহত মানিকপুৰ উপজিলাৰ সমিতিখন পূৰ্ণাংগ সমিতি হ'ব। কাৰণ টকাটুয়াকৈ তৎক্ষণাত কৰিব লগা হৈছে যে বিভিন্ন পাৰ্মিশ্যনৰ কাৰণে, সেইকাৰণে 5জনীয়া সমিতিখন এতিয়া হৈ আছে।
প্ৰতিখন গাঁৱৰে আজি যেনেকৈ উপস্থিত হৈছোঁ সেইদিনাও যাতে তেনেকৈ উপস্থিত হওঁ, যাতে প্ৰতিখন গাঁৱৰে অতি কমেও 10জনকৈ আমাৰ তাত সমিতিত মানুহ থাকে বা ৰাইজৰ মানুহ থাকে, এইখিনি কৈছোঁ। আৰু আমাৰ এটা কথা স্পষ্ট যে আমি সম্পূৰ্ণ মানিকপুৰ ৰাইজ একেলগে যায়ে থাকিম যেতিয়ালৈকে আমি উপজিলা নাপাওঁ। আৰু এবাৰ অনুৰোধ কৰিছোঁ, মনত পেলাই দিছোঁ, যাতে অহা শনিবাৰ 3টা বজাত পিছবেলা সকলোৱে যাতে উপস্থিত থাকে। আপোনাৰ লক্ষী মন্দিৰ প্ৰাংগণ য'ৰ পৰা আজি আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ চক্ৰবৈঠীয়া বাইদেউক, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুলিচ প্ৰশাসনৰ ব্যক্তিসকলক, বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজি উপস্থিত থকা সংবাদ মাধ্যমৰ বন্ধুসকলক, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ৰাইজে আহি যে আজি এই নিজৰ প্ৰাপ্যৰ অধিকাৰ এই গৰমত এই ৰ'দত প্ৰতিষ্ঠাপিত কৰিব আহিছে। সকলোলৈ ধন্যবাদ। আগে পিছে বা ইয়াৰ পিছতো যদি কিবা কাৰ্যসূচী হয় সকলোৰে এনেকৈ সহায় সহযোগিতা পাম বুলি আশা ৰাখি আজিৰ কাৰ্যসূচী মই ৰাইজক আন এটা কথা কৈছোঁ, 3টা বজা সময় দিছোঁ, আপোনালোকে কোনো কাৰণতে 5টাত যাতে নাহে। 3টা বজাত যেতিয়া 3টা বজাত, কাৰণ আমাৰ প্ৰাপ্যটোৰ কাৰণে যেনেকৈ আজি ৰ'দত বহিছোঁ সেইটোৱে, অৰ্থাৎ শনিবাৰেও যাতে আপোনালোকে 3টা বজাত একদম একজেক্টলি আহি যায় তাত, কাৰণ মানুহৰ প্ৰত্যেকৰে সময় নাই। তথাপি তাৰ মাজত যিহেতু এটা ৰাজহুৱা স্বাৰ্থৰ বিষয় আহিছে, আমি চববিলাক হেৰুৱাব ধৰিছোঁ, গতিকে আপোনালোকে সজাগ হওক। আৰু 3টা বজাত, 3টাতকৈ কাৰণ কোনো কাৰণতে যাতে দেৰি নকৰে, কাৰণ যিমানে দেৰি কৰিব আমি সিমানে পিছুৱাই যাম। গতিকে আমি আগুৱাই যাব লাগে, আগুৱাই যোৱাৰ ধৰণে পিছুৱাই যায় তো আমাৰ লাভ নহ'ব। গতিকে আপোনালোকে 3টা বজাত আহক। সেইদিনা বৰ্ধিতকৈ আমাৰ সমিতিখন হেৰি কৰা হ'ব, পূৰ্ণাংগ কৰা হ'ব। গতিকে মই সকলো ৰাইজকে মানে কি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আশাই নহয় যে আমি কৰিম, যেনেকৈ হ'লেও উপজিলাটো ইয়াতে কৰিব লাগিব। আৰু এইটোৱে প্ৰতিশ্ৰুতি লওক, আমি সকলোৱে মানে সংঘবদ্ধ হওক, যাতে আমি এই যে আজি যেনেকৈ আন্দোলন কৰিছোঁ পৰৱৰ্তী সময়ত হয়তো আমি আকৌ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ব লাগিব যেতিয়ালৈকে নহয়। গতিকে মই সকলোকে ধন্যবাদ জনাই